নমস্কাৰ, স্বাগতম জনালোঁ মোৰ পাকঘৰলৈ কুক উইথ বুলু। আজি এটা ঘৰুৱা পদ্ধতিতে কুকিজ বনাম মই, সেইটো ৰেচিপি শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ। ইয়াতে মই একদম ঘৰতে থকা বস্তু দি বনাই কিনে দেখাম ৰেচিপিটো। ইজি হয় আৰু যিহেতু মই ডালডা ইউজ নকৰোঁ ইয়াতে, ডালডা ইউজ কৰিলে অলপ খাস্তাটো বেছি হৈ থাকে, যিটো আমি বিস্কুটত যিটো আমি খাস্তা পান পাওঁ সেইটো কিন্তু ডালডা ইউজ কৰিলে হয়। তো মই ঘৰতে খাম যিহেতু ডালডা ইউজ নকৰোঁ। তো আপোনালোকেও ঘি দি বনাই খাব, বেছি নবনাব, অলপ অলপ বনাব, তেতিয়াহ'লে সোনকালে শেষ হৈ যাব, তেতিয়া আৰু নৰম নহয়, ধুনীয়াকৈ খাস্তা হৈ থাকিব। 2-3 দিন আৰামছে খাস্তা হৈ থাকে। চ' এনেকৈ বনাই খাব। ময়দা 1 কাপ লৈ লৈছোঁ, আইজিং চুগাৰ লৈছোঁ। আইজিং চুগাৰটো কিন্তু 1 কাপ চেনিত আধা চামুচ ময়দা দি কিনে গ্ৰাইণ্ড কৰি ল'লে আইজিং চুগাৰ ৰেডি হৈ যায়। চ' তাৰে পৰা মই 3 চামুচ দি আছোঁ, আপোনালোকে 4-5 চামুচ দিব পাৰে। এইটো মিঠাটো সোৱাদ অনুসৰি দিলে হ'ল। আৰু ইয়াতে মই বাটাৰটো কেনেকৈ দিছোঁ দেখিছে, অলপ অলপ দি আছোঁ আৰু অলপ অলপকৈ মঠি আছোঁ। এনেকৈ ধুনীয়াকৈ মঠি ল'ব। মঠি কিনে এইটো এনেকুৱা যেতিয়া হৈ আহিব তেতিয়া কিন্তু আৰু বাটাৰ দিয়া বন্ধ কৰি দিব। আৰু ইয়াতে মই যেতিয়া নিমখ অকণমান দিছোঁ, চুটকিভৰ নিমখ 1 পিঞ্চ, সেই নিমখখিনি দিওঁতে কিন্তু মই আধা চামুচ বেকিং চ'ডাও দিছোঁ। আপোনালোকেও দিব বেকিং চ'ডা, নহ'লেতো নুফুলিব। আৰু এতিয়া 2 ভাগত ভাগ কৰি ল'ম। যিহেতু 1 ভাগ থলোঁ আৰু 1 ভাগত মই 1.5 চামুচ কোকো পাউডাৰ দি লৈছোঁ। যিহেতু মাৰ্বল কেক বনাম, মাৰ্বল কুকিজ বনাম। তো এনেকৈ 2 ভাগ কৰি ল'লোঁ। লৈ কিনে কিন্তু ভালকৈ মিলাব লাগিব, নিমিলালে ক্ৰেক আহিব। চ' আমি ভালকৈ মিলাই আছোঁ, দেখিছে ক্ৰেক দেখিছে ন, এনেকৈ ভালকৈ মিলাই ল'ব লাগিব। আৰু মই চচপেন এটা প্ৰিহিট হ'ব দিছোঁ আগৰ পৰাই 10 মিনিট। 10 মিনিট প্ৰিহিট হ'লে তেতিয়া অভেনৰ কাম দিব। যিহেতু মই ঘৰুৱা পদ্ধতিত ৰেচিপিটো শ্বেয়াৰ কৰি আছোঁ, মই অভেন ইউজ নকৰোঁ। চচপেনতে বনাম, যেনেকৈ কেক বনাওঁ আমি সেনেকৈ আৰু। এতিয়া কাটিং হৈ গ'ল। হৈ কিনে এতিয়া মই এটা প্লেট এখন ট্ৰে বা প্লেট যি ইউজ কৰে আপোনালোকে কেক বনাওঁতেও সেনেকুৱা টাইপতে এটা এলুমিনিয়ামৰ বা ষ্টীলৰ দি ল'লেই হ'ল। মই বাটাৰ ব্ৰাছ কৰি ল'ম। পিচবিলাক দেখিছে ন, অলপমান ফুলিব, ইয়াতকৈ অকণমান ডাঙৰ হ'ব আৰু। এয়া মই বাটাৰ লৈ লৈছোঁ। এতিয়া হাতেদি ধুনীয়াকৈ মই একদম ঘৰুৱা পদ্ধতিতে দেখাই আছোঁ, কোনো ব্ৰাছ চ্ৰাছ ইউজ কৰা নাই আৰু, যাতে কোনোবাই বনাম বুলি ভাবিলে বনাব পাৰে। এয়া ধুনীয়াকৈ হৈ গ'ল। অলপ গেপ দিব, যিহেতু ফুলিব বস্তুটো। এতিয়া মই ধুনীয়াকৈ বহাই দিম 20 মিনিটৰ কাৰণে। ষ্টিমটো কিন্তু কমাই দিব। 20 মিনিট দি দিলোঁ। এতিয়া এবাৰ এনেই চেক কৰিম কেনেকুৱা পৰিস্থিতি। দেখিছে কিমান ধুনীয়াকৈ ফুলি ফুলি গৈছে অলপ অলপ। যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগত থকা বেল আইকনটো টিপি নটিফিকেশ্যনটো অল কৰি দিব, তেতিয়া নতুনকৈ অহা ভিডিঅ'বিলাক আপোনালোকে নটিফিকেশ্যন পাই যাব। আৰু এতিয়া আমাৰ 20 মিনিট হৈ গ'ল, যিহেতু আমাৰ কুকিজ একদম ৰেডি। ইজি প্ৰচেছত বনাইছোঁ কাৰণে নাভাবিব যে টেষ্টত কিবা ডিফাৰেঞ্চ আছে। এবাৰ বনাই চাব, একদম বেকাৰিজৰ টেষ্টটোৱেই পাব, উল্টা আৰু বেছিহে সোৱাদ পাব। কাৰণ ইয়াতে কোনো হাৰ্মফুল বস্তু ইউজ হোৱা নাই। ডালডা আমাৰ হেল্থৰ কাৰণে একদমেই বেয়া। কিছুমান বস্তুত ডালডা দিব লাগে, চব কুকিজত দিব লাগে, কিন্তু মই ঘৰতে খাম যিহেতু মই কিয় ইমান হেৰি কৰিব লাগে। এয়া দেখিছে খাস্তা পেনটো কিন্তু থাকেই, 2-3 দিন থাকে, যিহেতু ঘি বেছি দিন নাথাকে। এয়া ৰেডি। আজিলৈ আহোঁ। সকলোৱে সুস্থ থাকক, হেল্ডি থাকক। নমস্কাৰ।